আটা দেখোন তই কমকে আনছা আৰু দামো বেছি ধৰছি ইমান দাম ধৰছি গাঁওবোৰৰ কথা ক'বা লাগিছিল তই শুনছা না নাই আৰু তামোল পাণ আনছিলি আনাটো নাই এই চেংৰা চলিগিলা এই কাৰণে পাহৰি যায় শুনছা না নাই মই নিজে যাই পেলাই মাৰোৱাৰীৰ দোকানৰ পৰা আনো 1 টকা হ'লেও কম ধৰে শুনছা না নাই তহঁতে তাড়াতাড়ি আনবা লাগিল আনি কেনে সেই ক'বাত খেলা মাৰবা লাগিল হা তহঁতে সেই গছত উঠা ঘৰ সাৰা ঘৰ ঝাৰু দিয়া গা ধুই দিয়া মানুহ লাগব গাছত উঠা ঘৰ ঝাৰু দিয়া ঘৰ সাৰা ঘৰ মুচা গা ধুই দিয়া মানুহ লাগব শুনছো কি কাম কৰবা জানা চাও নহয় তই কি জানা কাম কৰবে মই কাম কৰবা জানো ঘৰৰ বেয়া জানো ঘৰ মুচপে তামোলৰ গাছত উঠপে তামোলৰ বেয়া নামবে গা ধুই দিয়া অগ্নি চাৱা বিৰে চাৱা কামচি আচালৰ ঘৰতে পচছা হেৰি গাছত উঠবা জানা না উঠবা জানো নামবে জানো চব জানে আই হা হেৰি কি বুলি ধান কাটপা জানো আচলৰ পালাতে পচছা যা গাঁওবুঢ়াৰ ঘৰত হা হেৰি কি বুলি কয় লাগব ৰ কামৰ মানুহ আই চব জানা যেতে হা থাকি মানে বসু মই আলোচনা আছে দৰে আৰু তোকতো মই কামত ৰাখিমেই কিন্তু মোৰ কেইটামান নিয়ম আছে তই নিয়মখিনি পালন কৰিব লাগিব শুনছে না নাই আৰু মই যেতিয়া তই কামত মাতো মই যেতিয়া মাত দিম তোক বেলেগ কাম ফেলে থৈ হ'লেও তই মোৰ কাষত দাৰবি ওকে ছাৰ ওকে সেইটো কিন্তু ধ্যান ৰাখি মই বিৰাট খঙা লেত্ৰা ঐ কহাই গেলি তই ক'ত গৈছিলি তই তামোল কেইটা যি পাৰবা লাগে হা দেৰি হয় নহয় মই আৰু যাব লাগিব টাউনত তামোল এতে থাকিব নেকি হেবাগে আছে বাৰীত তামোল ধুনীয়াৰ আছে জানা নাই উঠ এনলাই উঠ তাড়াতাড়ি উঠি পেলাই পাৰ তামোল গিলা শুনছা না নাই নুঠা কিয়া বেচবা লাগব চব তামোল কিমান খাবি আৰু হাও কেনে কৰা দেখোন হা কুটু লাগে বেটা হা উঠ হাও কি আই আৰে চব পাৰা বেলে বাপৰে গোটাই পাৰা তুমি তই নাযাকে মই পাৰিম দিয়া হা তাৰ কথা চাইছো কথা কম নহয় মুখ খান বাল পুলি যাও নহয় উঠ ভালকে উঠ চাবি আৰু হেনে কৰে কি চব পাৰে বেলে সোনকালে পাৰ লেত্ৰা শুনাই গাটো দেখোন বিহেছি অলপ মালিচ কৰা কাম কি কৰি থাকে আছে দেখো দে মালিচ কৰ মানুহ কিন্তু ভাল পাইছি দেই মানুহ মাৰবি দেখো নাই হেৰি পেচেণ্ট থকা মানুহ প্ৰেছাৰ থকা মানুহ দেই গাটো বিহেছি শুনছে না নাই লাহে আকৌ নাই বুলি কৈছে আগতে আছিল মিষ্টাৰ নলবাৰী হৈছিলো মই এটা সময়ত শুনছে না নাই
বাইদেউ গেল বাইদেউ যাক দেই বাইদেউৰ কাম আছে নে নিমখ থোৱা হাঁহ তোৰ গাটো কিমান বাছ হা তোৰটো কোনি ক'ব এটা দুটা হাঁহ তই আমান কে খা তুমি তো বোকা বেছি আই লেত্ৰা কহাই কনাই কনাই তই ঘুমাই থাকা হা বাৰীত আজি হাত তই জানা না নাই ডিমাখিনি ভৰি ধুব নালাগে ডিমাখিনি লৈ যা গেল হাতক ভৰিত নিব লাগিব ভৰিত কে নাই তই ইয়াতে ডিমা আছে শুনছ নে নাই ডিমাখিনি হাতত তাড়াতাড়ি বিক্ৰী কৰি তই গুচি আহিবি পইচা লগা হৈছে হাতত তই বেচবি তোৰ সেই জৰা 10 টকা জৰা বিক্ৰী কৰি হাতত তাড়াতাড়ি আহিল যা যা লেত্ৰা তই গেলি না কি আরে কি বলো খুরেরে পান লাগে বেলে শুনছ না নাই পান 2 মুঠা লৈ আহিবি হাতৰ পৰা হাতে শুনছ না সংকালে আহিবি কিন্তু আৰু ডিমাখিনি ক'ত থৈছে ক'ত আপুনি দেখো কৈছিল কিবা কামত আহিলে মই মাতলি কাম চাম চব ফেল দেখছ মই কামত মাতি ফেল থৈ আহিবা কৈছো মোৰে ভুল ফেল থৈ আহিবা দিছো কিন্তু আমাৰ সেই ভাষাই সেই না যা মোৰে ভুল হৈছে জান পাওঁ তোৰ এনে কেনে লাগছে নদীখনত আহি এই নদী সাগৰ এখন মোৰ লগত আহি চবৰে ভাল লাগে বহুত ডাঙৰ ডাঙৰ মানুহৰ মোৰ লগত আহি ভাল লাগে হেৰি হৈছে গাঁওমুৰা বুঢ়া কাম নাই তাৰ মই বয়া নহয় চলটো বকি থাকে দাড়ি চাৰি পক্ষী বুঢ়া হৈছে এতিয়া আমাৰ নিচিনা ল'ৰাবিলাক ভাল লাগে এতিয়া অ পুখী পথৰত হাগি কিবা আমেজেই বেলেগ গাঁৱৰ পৰিৱেশটো নদীৰ পাৰতে হাগি যাওঁ আজি শুনছ না নাই আৰে এই দুটা এইটো মোৰ তিৰটা ভান পাৱা হা এইটো আমাৰ এওঁ আন পাওঁ হা এওঁ না হৈ দেখো এই 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 হা এক বন্ধা ৰাখি আৰু হা এই কৰি আছ নেকি বন্ধা হা বন্ধা এই বন্ধা নাৰ খুৰ তাক কি নদী পাৰ হৈ এই তোকো আজি দিম আজি তোকো হা এই কৰি আছ নেকি প্ৰেম প্ৰীতি হা এই তাৰ লগত বন্ধাটো ৰাখছো সি চব কাম জানে বুলি কৈছি কোৱাৰ পিছতো তাৰ মানে এই হা তোকো এৰিম আৰু এই বন্ধাকো এৰিম আৰু মই ঘৰখন এৰি পেলাই গুচি যাম শুনছা নে নাই আজি